হইছে দাদা আগতে কব তো বেবিটো আপোনাৰ আছিল নেকি না আপোনাৰ আছিল নেকি আপোনাৰ ৰুম কোনটো আছিল আপোনাৰ ৰুম কোনটো আছিল আমি আইছো বেছি দিন হোৱা নাই তাহাতো এই ৰুমত কি হল কি কেসুয়া আপোনাৰ কেঁচুৱা হৈছিল নেকি কি কেসুয়া কত হল মোৰ মই জিএমসিৰ পৰা আহিছো মোৰ হাৰ্ডিত জুত পাইছো খালি আপোনাৰ বেবি এটা পোৱা গৈছে কোনটো আছিল আমার রুমটো তালামারা আমি তো হেৰি কালিও গৈছো ডক্টৰ তাতে আপোনাৰ ৰুমৰ পৰা এটা দুটা বেবি সন্তান এটা উদ্ধাৰ কৰা হৈছে রবাসুন রবা না দাঁড়াও তো এখানে মৃত সন্তান কেমনে আইবা মৃত সন্তান কই পৰা রবাসুন মা এটা তো আমার চিঠি মৃত চাল আরম্ভ হইছে চাল আরম্ভ হইছে তালাটো আপুনি মাৰি গৈছে তালাটো আমি মাৰি গৈছে মানে কি মোৰ ছোৱালীটো ইয়াত দুখ পাইছে ঠিক আছে বলক এইটো ৰুম ন ঠিক আছে এইটো বাহিৰত আছে কি বাচ্চা হৈছে বা তালা মাৰিব লাগিব না আপুনি কি সন্দেহ কৰে আপোনাৰ ৰুমত মোৰ বাচ্চাটো ক'ৰ পৰা হ'ব কি কয় আপোনালোকে আমি ওলাই গৈছো হৈছে বেছিকখন হৈছে কেইটা বজাত তেতিয়া আমাৰ ঘৰত এইটো ষড়যন্ত্ৰ কৰি আছে কিবা সন্দেহ চাওক আমাৰ ছোৱালীটো দুখ পাইছিল কঁকালত যোৱা লকডাউনত দুখ পাইছিল সেইটো মই জিএমচিত দেখাইছোঁ দেখাই কালি মই ইনজেকশ্যন দি আনিছোঁ তাইক ষড়যন্ত্ৰ বুলি হৈছে ষড়যন্ত্ৰ বুলিতো তেনেহ'লে আপুনি চেকআপ বিদ্যা মা কালি আপুনি চাব পাৰে ৰিপৰ্ট কেইটা বজাত আপুনি ওলাই গৈছে ৰুমৰ পৰা গৈছো তো আমি তোমাৰ 10টা 10:30 মানে ষড়যন্ত্ৰ বুলি হৈছে এইটো নহয় মানে আরে নহয় তাইৰ বাচ্চা ক'ৰ পৰা হ'ব বিয়াই হোৱা নাই তাইৰ বাচ্চা ক'ৰ পৰা হ'ব এইটো আচৰিত কথা না আৰু মানুহ